অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী লাহৰিজানৰ ডুডু কলনীত অলপতে প্ৰশাসনে অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ পিছতে উক্ত অভিযানক কেন্দ্ৰ কৰি জিলাখনত বিভিন্ন দল সংগঠনৰ মাজত সূত্ৰপাত হৈছে বাদ বিবাদৰ। উচ্ছেদ অভিযানৰ পিছতে লাহৰিজানত উপস্থিত হৈ আমচুৰ কেন্দ্ৰীয় সভাপতিয়ে সংবাদমেলযোগে উক্ত উচ্ছেদ অভিযানক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ পিছতে জিলাখনত দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল মাত্ৰ নাগপুৰক আৰু বিজেপিক সন্তুষ্ট কৰিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰি নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ কাৰণে এই ধৰণৰ মানুহৰ ওপৰত দানৱ পৰাধী এটা অমানৱীয় অত্যাচাৰ চলাই আছে। এই কাৰ্য আমি কেতিয়াও সহ্য নকৰোঁ। আজিও মই ইয়াত কৈ গৈছোঁ যে এইসকল ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে আৰু কাৰ্বি আংলং সাহিত্য পৰিষদেও ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এই লৈ কাৰ্বি ছাত্ৰ সন্থাৰ দুটা গোটে আমচুৰ সভাপতিগৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছত আজি বিয়লি ডিফুৰ জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সমালোচনাত সৰব হৈ পৰে জিলাখনৰ দুটাকৈ মহিলা সংগঠনে। কাৰ্বি আংলং ৱমেন জাষ্টিছ ফৰাম আৰু ইউনাইটেড কাৰ্বি আংলং ৱমেন এছ'চিয়েশ্যনৰ নেতৃবৰ্গই ডিফুত এক সংবাদমেল আয়োজন কৰি লাহৰিজান ডুডু কলনীৰ বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰে। 21 দিনে নিউজ টাইমছ 8 এতিয়াত নিউজ এণ্টে প্ৰেছ মিট দিছিলে যে কাৰ্বি আংলং ডুডু কলনীৰ ইভিকশ্যন ড্ৰাইভ এইটো বিষয় কৈছিলে যে কাৰ্বি আংলঙৰ মানুহ বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলবিলাক যি ইভিকশ্যন ড্ৰাইভ কৰিছে এইটোতো ভাল কথা নহয়, এনেকুৱা সিহঁতে কৈছে। এইটো কোৱা বিষয়ে আমি ক্লেৰিফিকেশ্যন দিম বুলি আমি কাৰ্বি আংলং ৱমেন জাষ্টিছ ফৰাম আৰু ইউনাইটেড কাৰ্বি আংলং ৱমেন এছ'চিয়েশ্যন দুটা সংগঠন মিলিহে আমি আজি প্ৰেছ মিট মাতিছোঁ। সংবাদমেলত সংগঠন দুটাৰ নেতৃবৰ্গই ডুডু কলনীৰ উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে। লগতে ডুডু কলনীত শিলচৰ, হাইলাকান্দি, ধিং, বাঘবৰ আদি সমষ্টিৰ পৰা লোক আহি বসতি স্থাপন কৰাৰ লগতে ব্যৱসায় কৰা বুলি উল্লেখ কৰি ডুডু কলনী এলেকাত বিগত সময়ছোৱাত ড্ৰাগছৰ ব্যৱসায়, নাৰী ব্যৱসায়কে ধৰি বিভিন্ন অপৰাধমূলক ঘাটিত পৰিণত হৈছে বুলি উল্লেখ কৰে। এইটো ভোটাৰ ID ট্ৰেন্সফাৰ কৰাটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল, আছাম গভৰ্ণমেণ্ট এইটো গম পায় নেকি যে আমি কাৰ্বি আংলঙত ডিষ্ট্ৰিক্ট থাকিম, মই তাই নগাঁৱৰ শিলচৰৰ কৰিমগঞ্জৰ ঢিঙৰ পৰা মই ভোটাৰ ID লৈ পেলাই ইয়াত থাকিম, এইটো কোনো অথৰিটি দিয়া নাই। হ'লেও এতিয়া ট্ৰেন্সফাৰ কৰি আহি আছে থাকি আছে। এইটো পৰাতে সিহঁতে জব কাৰ্ড পায়, ৰেচন কাৰ্ড পায়, কি আঁচনিবিলাক পায়। আৰু ইভিকশ্যন ডুডু কলনী অকল ডুডু কলনী নহয়, আৰু ডুডু কলনীটো এবাৰ নহয়, বহুত বছৰ পৰা তাতো বহুত প্ৰব্লেম হৈ আছে। হ'লেও কোনো মানুহ মানে তাত কথাই কৈ থাকে, কামটো নকৰে। কথাটো কয় চব সিহঁতক খেদাব লাগে, কিবা আমুক কৰিব লাগে থৈ থাকে, হ'লেও কাম কৰা মানুহটো নাই। এতিয়া আছাম গভৰ্ণমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল দুইটা লগ মিলি কিনি এতিয়া ইভিকশ্যন ড্ৰাইভ কৰা এইটো আমি ছাপোৰ্ট কৰিছোঁ। এইটো ভাল বুলি আমি মানে ক'ম, কাৰণ তাত কিলে ইভিকশ্যন ড্ৰাইভ কৰা ভাল বুলি আমি কিলে কৈছে। কথাটো এইটো হ'ল যে ডুডু কলনীয়তো তাত বেলেগ বেলেগ সমষ্টি কনষ্টিটুৱেঞ্চিৰ পৰা আহা, যেনিবা নগাঁও হওক, শিলচৰ, হাইলাকান্দি, বাঘবৰ, ঢিং, এনেকুৱা বেলেগ বেলেগ মানে সমষ্টিৰ পৰা আহি কিনি ইয়াত চিফ্ট কৰিব, বিজনেছ কৰিব। এইটো বিজনেছৰ কিছুমান চব মুছলিম কাৰণে আৰু চব মাইনৰিটিৰ কাৰণে আমি বেয়া বুলি নকওঁ, কিছুমান আছে বেয়া। আৰু ভাল কাম কৰাটো 100% পৰা তাত 40% মানুহে থাকিব, বাকী আনাদাৰ 60%টো চব বেয়া ধান্দা। তাত ড্ৰাগ ছাপ্লাই কৰা, ক্ৰাইম, মাৰ্ডাৰ, আৰু 2 নম্বৰ যোনটো মাইকীবিলাক এইবোৰ মানে ধান্দা তাৰ পৰাহে পায়। মাত্ৰ কেইজনমান লোকৰ নামত ভূমিপট্টা থকাৰ বিপৰীতে এলেকাটোত ব্যাপক হাৰত জনসংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলি অভিযোগ কৰে মহিলা সংগঠন দুটাই। আৰু একটা কথা আছে, যোনটো পাতা তাত ডুডু কলনী মুছলিমবিলাক বা মাইনৰিটিবিলাক 5-6 জন, বেছি 10জন পাতা আছে।
10জন মানুহ যদি পাতা আছে মাত্ৰ 10জন মানুহে তাত থাকিব পাৰিব না আমাৰ 6 শিডিউল ৰুল মতে 10জন পতা থাকি পেলাই ইহঁতে কি দৰকাৰ হাজাৰ 20,000 15,000 মানুহ ইয়াত আনিব লাগে এইটো আমাৰ প্ৰব্লেম নেকি এইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিল এইটো আমাৰ প্ৰব্লেম নেকি এইটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ প্ৰব্লেম নহয় আসাম গভৰ্ণমেণ্টৰ প্ৰব্লেম নহয় আমিতো ইহঁতক ইনভাইট কৰা নাই নহয় আমাৰ কাৰ্বি আংলং বৰ্ডাৰত আহিবি ইমান হাজাৰ ইয়াত থাকিবি আমাৰ ভোটাৰ বেগ হৈ যাওক আমিতো এইটো কোৱা নাই নহয় এইটো কাৰণে আমি ইনভাইট কৰা নাই এইটো এতিয়া খেদাও আমি ইনভাইট নকৰোঁ আৰু সিহঁতৰ কথা আমি শুনিবলৈ দৰকাৰ নাই নিজা আৱাসভূমি থকাৰ পিছতো কাৰ্বি আংলঙত অবৈধভাৱে বসবাস কৰি অহা এইসকল লোকক কেৱল দুদু কলনীতেই নহয় জিলাখনৰ অন্য স্থানতো অবৈধভাৱে বসবাস কৰি অহা লোকসকলকো শীঘ্ৰে উচ্ছেদ কৰাৰ বাবে সংবাদমেলযোগে সংগঠন দুটাই দাবী জনায় ব্যুৰ' ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট আৰু যোনটো এটা ইভিকশ্যন ড্ৰাইভ কৰা এইটো ইভিকশ্যন ড্ৰাইভ কৰাটো 10 বাৰ সিহঁতক ভাবিব লাগে যে অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নবিলাক 10 বাৰ সিহঁতে ভাবিব লাগে যে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত 6 শিডিউল বোলে একটা বুক আছে দেই এইটো বুকছ লৈ পেলাই য'ৰ পৰা হ'লে সিহঁতক কিনি পেলাই পঢ়ি পেলাই তাৰ কাৰ্বি আংলং মাটি কথা লিখা আছে কোনটো অথৰিটি কাৰ্বি আংলং অট'নমাছ কাউন্সিলবিলাক পাতা দিয়া শক্তিও আছে আৰু পাতা কেঞ্চেল শক্তিও আছে কেনেকৈ শক্তি আছে যদি এইটো মানুহ ঠিক মই উঠুনি কোৱা নিচিনা একজন মানুহ পাতা আছে 20,000 10,000 মানুহ লৈ নিলে এইটো আমি কেঞ্চেল কৰিব পাৰোঁ কাৰণ সি ইলিগেল কাম কৰি আছে না একটা মাংস টুকুৰা লৈ নিব 10জন মানুহ জুৰিব নেকি এইটো নুজুৰিলে আমি ভাগ কৰিব লাগে না সিহঁতকতো খেদাহে কাৰণ সিহঁতৰ জেগাত আছে নিজৰ জেগাত যাব লাগে নিজৰ সমষ্টিত যাব লাগে আমি সিহঁতক ইয়াত ইনভাইট কৰা নাই থাকিবৰ কাৰণে আৰু যোন এতিয়া যিমান বছৰ থাকিছে ইয়াত দুদু কলনীত কাৰ্বি আংলং কি ক্ৰেডিট আছে একটা দোকান বনাবৰ কাৰণেও সিহঁতে দোকানটো বহিব লাইচেঞ্চ নাই টেক্স দিব লাগে টেক্স নিদিয়ে টেক্স ক'ত দিব সিহঁতে জানে ক'ত টেক্স দিয়ে সিহঁতে বিজনেছ ক'ত কৰে সিহঁতে ক্ৰেডিট ক'ত যায় সিহঁতেহে জানে না আমি কৈছে নেকি আজিদিনলৈকে কোৱা নাই নহয় আমিতো নোকোৱাৰ পৰা মানে কাম কৰিছোঁ সেইটো কাৰণে এইটো কাম কৰাৰ লগত কাৰো বাধা কৰিব নালাগে আমি জেনুইন কাম কৰিম আৰু এইটো অকল দুদু কলনী নহয় নিৰ্মল কুমাৰ টি ষ্টেট সিহঁতে ওচৰত আছে তাত যাব পাৰে নিৰ্মল কুমাৰ টি ষ্টেট মানুহ যোনটো মালিক আছে এই মালিক সিহঁতেও মানে সাৱধান থাকিব লাগে ভৱিষ্যত সিহঁতৰ মাটিৰ লগত আৰু ঝাককৈ মানুহ জালেতো আমি এইটো পাছত আমাৰ মাজত বেয়া পোৱাপুৰি কথা নাই সেইটো কাৰণে ইভিকশ্যন অকল দুদু কলনী নহয় য'ত আছে ইলিগেল সিহঁতৰতো এনক্ৰচাৰ হৈ আছে সিহঁতৰতো এভিকশ্যন কৰিব লাগে আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ আৰু আসাম গভৰ্ণমেণ্ট কাৰণে আমি ডিমাণ্ড কৰিছোঁ য'ত ইলিগেল মানুহবিলাক থাকা এইটোতো এভিকশ্যন হৈ থাকিব লাগিব আৰু এভিকশ্যন কৰিবই লাগিব নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য